নমস্কাৰ। আজি দ্বিতীয়খন কিতাপ উলিয়াই লৈছোঁ। দ্বিতীয়খন কিতাপ হৈছে ডক্টৰ নিৰ্মলপ্ৰভা বৰদলৈৰ জলপদ্ম। জলপদ্ম কিতাপখনত মাজুলীৰ এখন ইমাজিনেৰী সত্ৰ এখনৰ কথা ইয়াত বিস্তৃতভাৱে আধাৰ কৰি লিখা হৈছে। প্ৰথমতে আমি সকলোৱে জানো মাজুলী হৈছে সত্ৰ সংস্কৃতিৰ এক প্ৰাণকেন্দ্ৰস্বৰূপ। মাজুলীৰ সেই সত্ৰ সংস্কৃতিসমূহ সমাজৰ উন্নতিৰ এক বৃহৎ স্বাৰ্থৰ উদ্দেশ্যে পৃথিৱীবাসীলৈ আগবঢ়াই দিয়াই হৈছে ডক্টৰ নিৰ্মলপ্ৰভা বৰদলৈৰ এই কিতাপখনৰ মূল উদ্দেশ্য। কি হৈছে মাজুলী হৈছে বহুকেইটা ঐতিহাসিক সত্ৰসমূহৰ এক সংগমস্থলী। সেইকাৰণে কি হয়, লেখকে কোনখন সত্ৰক আধাৰ কৰি কিতাপখন উপন্যাসখন লিখিব তাত মানে তেওঁ অলপ সিদ্ধান্ত ল'ব পৰা নাছিলে। সেয়েহে তেওঁ আৰম্ভণিতে কৈছে, কোনখন সত্ৰক আধাৰ কৰি মই এই বিষয়ে সিদ্ধান্ত ল'ব পৰা নাছিলোঁ। পিছত ভাবি গুণি ঠিক কৰিলোঁ যে আটাইকেইখন সত্ৰৰ ইম্প্ৰেশ্যন মনৰ মাজত ৰাখি এখন কাল্পনিক সত্ৰ থিয় কৰোৱাই ভাল হ'ব। জলপদ্ম সেয়ে কোনো বিশেষ সত্ৰৰ আলোকচিত্ৰ নহয় বা ই কাৰো জীৱনীও নহয়। টুনি নৈৰ কাষৰ ই এক মানসিক সত্ৰহে। এই কিতাপখন হৈছে মানে ইয়াত যিখন সত্ৰৰ কথা লিখা হৈছে, সেইটো হৈছে এক মানসিক ইমাজিনেৰী এখন সত্ৰৰ কথাহে লিখা হৈছে। মাজুলীৰ এখন গাঁৱৰ পৰা উপন্যাসখনৰ আৰম্ভণি কৰা হৈছে। উপন্যাসখনৰ মূল চৰিত্ৰ হৈছে গোবিন্দ, যি সেই গাঁওখনৰ এজন একেবাৰে দৰিদ্ৰ পৰিয়ালৰ পুত্ৰ আছিল। বাপেক নথকা স্বত্তেও মাকে কিদৰে তেওঁলোকৰ পাঁচোটাকৈ সন্তানক লালন পালন কৰি ডাঙৰ দীঘল কৰিছিল, সেই দিন দাৰিদ্ৰৰ মাজেৰে কেনেকৈ তেওঁলোক ডাঙৰ দীঘল হৈছিল, সেই সমস্ত কাহিনী খুব সুন্দৰকৈ উপস্থাপন কৰিছে ইয়াত ডক্টৰ নিৰ্মলপ্ৰভা বৰদলৈয়ে। সেই দাৰিদ্ৰ্যৰ বাবে তেনে এক দাৰিদ্ৰ্যৰ বাবে সুনন্দ আৰু গোবিন্দ কি অৱস্থাত সত্ৰলৈ ওলাই গুচি যাবলগীয়া হৈছিল, মানে নিজৰ ঘৰত নাথাকি সত্ৰলৈ কিহৰ কাৰণে গুচি যাবলগীয়া হৈছিল, সেই সমস্ত কথা ইয়াত লিখা আছে। আৰু সেই সত্ৰত যোৱাৰ পৰাই তেওঁলোকৰ কি হয়, সত্ৰীয়া জীৱন যাপন প্ৰণালী আৰম্ভ হয়। আৰু উপন্যাসখনত সত্ৰৰ দৈনন্দিন জীৱনৰ কাৰ্যকলাপখিনি খুব সুন্দৰকৈ বিৱৰণ দিয়া হৈছে। কিদৰে গায়ন বায়ন বা নৃত্যৰ প্ৰশিক্ষণ দিয়া হয় সত্ৰসমূহত, সেই সকলোসমূহ ইয়াত উপস্থাপন কৰা হৈছে উপন্যাসখনত। মাজুলীৰ এখন খুব জনপ্ৰিয় তথা বিখ্যাত সত্ৰখনৰ নাম হৈছে কমলাবাৰী সত্ৰ। আৰু সেই কমলাবাৰী নামটো হৈছিল, সেইডোখৰত আগতে কমলাৰ বাৰী থকাৰ কাৰণে সেই জেগাডোখৰৰ নাম কমলাবাৰী সত্ৰ হৈছে। সেই সত্ৰ শব্দৰ অৰ্থটোনো কি, এই উপন্যাসখনত খুব সুন্দৰকৈ লিখিছে সত্ৰৰ বিষয়ে। এই সত্ৰ শব্দৰ অৰ্থ গুণীজ্ঞানীসকলে জানেই। সত্ৰেয়তি ইতি সত্ৰ, সৎ য'ত ৰক্ষা হয়, সৎ য'ত বৰ্তি থাকে, সেয়ে সত্ৰ। সত্ৰৰ বিষয়ে লিখাৰ লগত ইয়াত ধৰ্মৰ বিষয়েও খুব সুন্দৰকৈ এশাৰী লিখিছে। ধৰ্মৰ বিষয়ে কিতাপখনত লিখা আছে, ধৰ্মটো 10 বাৰ গা ধোৱাত নাথাকে, ধৰ্মটো চেই নুচুবি নাথাকে, তেনে ধৰ্মটোনো থাকে ক'ত? ধৰ্ম মানেই বা কি? ধৰ্ম এটা পথহে, ওপৰৰ অপাৰ্থিৱ চিন্তা কৰিবৰ এক পথ, এক শৃংখলাবদ্ধ ঊৰ্ধ্বমুখী গতি। ধৰ্ম সত্ৰৰ বিষয়ে লিখি ইয়াত ঈশ্বৰৰ বিষয়ে লিখিছে, ঈশ্বৰনো থাকে ক'ত? খুব সুন্দৰ ইয়াৰ উত্তৰ, ঈশ্বৰ থাকে ভক্তিত। সেয়েহে কিতাপখন আপোনালোকে যেতিয়া মেলি চাব বা পঢ়ি চাব, তেতিয়া কিতাপখনত আপোনালোকে খুব সুন্দৰকৈ সত্ৰ এখনৰ সমস্ত ভাল লগা বা তেওঁলোকে পাৰ কৰা সমস্ত দিনখিনি ইয়াত বিতংভাৱে আলোচনা কৰা পাব। যিদৰে সত্ৰসমূহৰ সেই ভাল লগা দিনবোৰৰ কথা ইয়াত পাব, ঠিক তেনেকৈ অকল সত্ৰসমূহ নহয়, সমস্ত মাজুলীয়ে সন্মুখীন কৰিবলগীয়া সেই অসুবিধা তথা সমস্যাবোৰ ইয়াত লিখা আছে। আৰু সেই সমস্যাটোৱে হৈছে বানপানী সমস্যা। আৰু সেই বানপানীৰ পিছৰ অৱস্থাটোনো তেওঁলোকে কেনেদৰে জীৱন যাপন কৰিবলগীয়া হয়, কি অসুবিধা হয় তেওঁলোকৰ বানপানীৰ পিছত হোৱা সেই বেমাৰসমূহ, নানা ৰকমৰ বেমাৰ, ঘৰবিলাকৰ অৱস্থা, সত্ৰকেইখনৰ অৱস্থা, সমস্ত বস্তুখিনি ইয়াত খুব সুন্দৰকৈ উপস্থাপন কৰা হৈছে। খনৰ শেষৰ ফালে খুব সুন্দৰকৈ ইয়াত এটা লাইন লিখা হৈছে ধৰ্মৰ বিষয়ে। কৈছে তেওঁলোকে, সকলো ধৰ্মই কয় এডাল চুলি দুডাল নকৰিবা, দুডাল চুলি এডাল কৰিবলৈ চেষ্টা কৰা। চোৱা। সেয়া হৈছে মূল জলপদ্ম কিতাপখনৰ মূল সাৰাংশখিনি। আপোনালোকে যেতিয়া সময় পায় পঢ়িব, হয়তো কিছুমানে পঢ়িছেও চাগে। কিতাপখন এখন সত্ৰসমূহৰ কথা খুব সুন্দৰকৈ ইয়াত আলোচনা কৰা হৈছে। সত্ৰখনৰ সেই যিখিনি তেওঁলোকৰ সুবিধাবিলাকৰ লগতে তেওঁলোকে পোৱা সেই সমস্যাখিনি, অসুবিধাখিনি খুব সুন্দৰকৈ ইয়াত লিখা হৈছে।
ইয়াত মূলতঃ গোবিন্দক লৈ প্ৰধানকৈ গোবিন্দ নামৰ মূল চৰিত্ৰটো লোৱা হৈছে আৰু সেই এখন মানসিকভাৱে প্ৰস্তুত কৰি লোৱা এখন সত্ৰৰ আধাৰত লিখা হৈছে কাহিনীভাগ। আপোনালোকেও ভাল পাব পঢ়িব। ধন্যবাদ।